গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বহুত ভালে আছোঁ। আজি ডে ফাৰ্ষ্টত মানে মোৰ অলপমান কিবা ভাল লগা নাছিল গাটো, গতিকে ডে-2ৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু ডে-1ৰ কিছুমান সৰু ক্লিপ আছে, আপোনালোকক অকণমান দেখুৱাই দিম ডে-1ৰ। ডে-2ৰ হোৱাৰ পিছত তাৰপিছত পাৰোঁ যদি ভিডিঅ' আহিব, সকলো আহিব। আমাৰ পাঠশালাত আৰু আমাক লগ পালি মাতিব। পাঠশালাত হৈছে আমাৰ এইবাৰ সপ্তমতম দ্বিবাৰ্ষিক কৈ দিয়া কলেজত আছোঁ এতিয়া। তাৰে পৰা আমি তালৈকে যাম সাহিত্য সভালৈকে। এয়া আপোনালোকে দেখিবলৈ পাইছে ৰেলী গাইছ, ৰেলীৰ মানে এয়া প্ৰেক্টিচ চলি আছে। ৰেলী গাইছ, ৰেলীৰ কাৰণে এই ৰেলী যাব মই তাই ৰেলী। বহুত টাইম ৰ'দতে থিয় হৈ থাকিলোঁ। সৰস্বতী পূজাৰ আগে আমি কলা হৈ গ'লোঁ, গম পায়নে? বহুত কষ্ট হৈছে আৰু কালি দিনটো তাৰমানে বুলবাই লাগিব। কালি দিনটো খোজকাঢ়িবই লাগিব। ফাইনেলি ৰেলীৰ সেই হৈ গ'ল, মানে সেই যিবিলাক লাইনবিলাক মিলাই আছিল তাৰমানে। এতিয়া যাব মানুহ এই দিব্ৰা বেলা ইমান মানুহ। বলক তোৰ মোবাইলটোতে যে মোক ভাল দেখি ধুনীয়া দে, তাই বহুত ধুনীয়া। গোটেই মানে ৰিয়েলত বেছি ধুনীয়া। তাই ৰিয়েলত বেছি ধুনীয়া। আৰু গাইজ এতিয়া আমি মানুহবিলাক চাই যাই আছোঁ তাৰমানে। আমাৰ আহি পালোঁ এই দিনতে ইমান মানুহ। গাইজ বহুত বুলবা লাগে, বহুত বুলবা লাগে। দে দেখো আমি ইয়াতে আহিছোঁ। কিমান ডাঙৰ মানুহৰ আছে গাইজ। সেইটো হৈছে এশিঙীয়া গড়ৰে তাৰমানে সেই গেট সেইখন জীৱন আমাক আহি থকা মানুহ, আমি ইয়াতে যাই থকা মানুহ। এইদিন প্ৰায় ইমান মানুহ, ৰাতি আৰু কিমান হ'ব। এইখন গেট এশিঙীয়া গড়ৰ গেট, অসমৰ এক প্ৰতীক। আৰু এইবোৰ আৰু গাইজ এতিয়া আমি নামঘৰত যাম। আৰু সেইকেইদিন তাৰমানে গাইজ নেটৱৰ্কৰ তাত ইমান প্ৰব্লেম হৈছিল, কাৰো তাতেই তাৰমানে ফোনটো লগাব নোৱাৰি। মানে ফোনটো লগাই তাৰমানে কোনোবা মানুহ যদি হেৰাইও যায়, তাক ফোন কৰি বিচাৰিবলৈ একদম টান হৈ গৈছিল। এই দেখিছে কেনেদৰে কথাবিলাক কৈ আছে, কিন্তু একোৱে শুনা নাই। সেয়া কৰিলোঁ গাইজ। এতিয়া এনেদৰে গাইজ এইখন মঞ্চ, মানুহবিলাক চাওক আপোনালোকে। মানুহবিলাক পকা যেন দেখা হৈছে একদম। গাইজ আমাৰ ভাগৰ লাগি গ'ল তাৰমানে। মঞ্চখন ক'ত আছে অলপমান বহি লৈছোঁ গাইজ। তাৰমানে বহুত দীঘল ৰাস্তাটো, আহোঁতে ভাগৰে লাগি যায়।
খাবলৈ যাওঁ। কুপনবোৰ লৈ আহিলোঁ। অ' গাইজ বহুত মানুহ খাব পাম না নাপাম। বাছ লৈও আহিছি না কিয়ে ষ্টুডেণ্টবিলাকক দেখাবা খালি এইটো ঘৰ চাওকচোন বিল্ডিঙত উঠি আছে বাঁহৰ বিল্ডিঙত চাংঘৰ খাবা পাং যদি বহুত লাষ্টত পাম লাইন পাতবা লাগিব বহুত লাইন পাতবা লাগিব গাইজ ভাত খোৱা লাইন ভাত খাম গাইজ আহিছোঁ আৰু মানে খাম আৰু আহিছোঁ গাইজ গাইজ ভিতৰতো আৰু লাইনে আছা দে আৰু লাইনে একদম ওচৰ চাপি আহিছোঁ মানে নাপাম হেন লাগছে প্লেটখন লতে কাঁহী এইবোৰ ঢকনাৰ কাঁহী ভাল নহয় বে দাদা ভাল কাঁহী নাই আমাৰ মাছলৰ বাবে আমাৰ 1 নম্বৰ আমাক কাঁহী আনি দিব দাদাই আৰু অনুগ্ৰহ কৰি তেওঁলোকে 1 নম্বৰ ভজন গৃহত প্ৰৱেশ কৰিবলৈ আমি আমন্ত্ৰণ দিছোঁ ধন্যবাদ এই ঢকনা বুলি কয় ঢকনাৰ কাঁহী চব কিবা আনে মই থৌকা হেন এখন বাছি লৈছোঁ গাইজ পানী খোৱা ধোৱা দুয়োটাতে ব্যৱহাৰ কৰিব ভাতখিনি ল'লোঁ এতিয়া পানী ল'ব যাওঁ গাইজ পানী তাতে নিজে লৈ খাব লাগে ইয়াৰ পৰাই পানী ল'ব লাগিব ইফালতো খোৱা পানী মইতো বন্ধ খোৱা পানী নাইয়ে দে ভাত খালোঁ দিয়ক মই ক'ত নাইয়ে আমি খাই লৈ খালোঁ আমি এতিয়া আমি বিজ্ঞান মেলাত আহিছোঁ এইটো বিজ্ঞান মেলা চক্ৰবেশৰ মাজত সোমাই আছোঁ চক্ৰবেহু এই আমি চক্ৰবেহুৰ মাজত ফাঁচি গৈছোঁ তাৰমানে এতিয়া আমি চাকচেছ হ'লে দেখাম আপোনালোকক চাই থাকক শ্রীকৃষ্ণ রাম পিছে বস্তাহীনা কৰিব খোজা নাৰী অগ্নিত কৰিব খোজা নাৰী ইফালে কিন্তু আমি ফাঁচি গেলো দেখোনে কনকে ওলাম গাইজ ফাইনেলি ওলালো কেনে লাগিল আমি গৰিৰ লগত ফটো উঠিছো গাইজ দুটা ঘৰ একেলগে দেখছি না গাইজ কিন্তু মই হাই গাইছি আজিৰ দিনটো লাহে তাৰমানে শেষ হ'ব হৈ আছে আৰু মানে গধূলিও হ'ব আৰু বেছি টাইম নাই আৰু ঘৰলৈও যাব লাগে গতিকে অকণমান চাওঁ আৰু কি আছে গাজল আৰু আপোনালোকে যে শুনিছে 87 ফুট ডাঙৰ জাপিটো এইটোৱে সেইটো জাপি
আৰু ইয়াত বহুত ভিৰ মানুহৰ চাওকচোন ভালদৰে ওচৰলৈ যাবই নোৱাৰি গাইস লাহে লাহে যাওঁ আৰু বাই বাই অন্তিম বিদায় বাই বাই আজিৰ কাৰণে মানুহ আৰু এনেদৰে দ্বিতীয় দিনটোৰ সময় শেষ হ'ল আৰু আপোনালোকৰ মাজত অতি সোনকালে Day 1, Day 3, Day 4 আৰু Day 5ৰ ভিডিঅ'বোৰ আহি আছে আৰু চাওকচোন ট্ৰেফিকবোৰ কেনেকুৱা হৈছে সিদিনাখন মানে এইকেইদিন বহুত জামো হৈছে মানুহো বহুত হৈছে যিহেতুকে অসম সাহিত্য বা গোটেই অসমখনৰে মানুহ হয় গতিকে বাই বাই আজিৰ কাৰণে